নমস্কাৰ, মই হৈছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। আজি আপোনালোকক কেনেদৰে ভোটাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ ইনষ্টেণ্টলি কেনেদৰে লিংক কৰিব পাৰি তাৰ ওপৰত ভিডিঅ'টো দিছোঁ। প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ ভোটাৰ হেল্পলাইন বুলি চাৰ্চ কৰিব। এইটো আহিয়ে গৈছে ভোটাৰ হেল্পলাইন। ভোটাৰ হেল্পলাইন নামৰ যিটো এপ আছে এইটো ইনষ্টল কৰি ল'ব। মোৰ ইয়াত ইনষ্টল আছে, মই এতিয়া অ'পেন কৰিম। অ'পেন কৰিলে এনেকুৱা এটা ইণ্টাৰফেচ দেখিব। ওপৰত যে আছে তিনিটা থ্ৰী ডট লাইনটো, এই থ্ৰী লাইনটোত ক্লিক কৰি ইয়াত লগ ইন বুলি আহিব। লগ ইনত ক্লিক কৰিব। যদি আপোনালোকে নতুন ইউজাৰ হয় তেতিয়াহ'লে নিউ ইউজাৰ ক্লিক কৰি পেলাই ইয়াত মোবাইল নাম্বাৰ আৰু আপোনাৰ নাম দি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। মোৰ যিহেতু ৰেজিষ্টাৰ আছে, ইয়াত মই মোবাইল নাম্বাৰটো দি লগ ইন কৰিম। ইয়াত চেণ্ড OTP ক্লিক কৰি দিব। এটা OTP আহিব। OTPটো ইয়াত ফিল আপ কৰি দিব। তাৰপিছত লগ ইন নাও ক্লিক কৰি দিব। এইটো হ'ল ইণ্টাৰফেচটো। ইয়াত ভোটাৰ ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন আছে তাত ক্লিক কৰিব। প্ৰথমতে চাই লওঁ ভোটাৰ কাৰ্ডটো একচুৱেলি মোবাইল নাম্বাৰ লিংক হৈ আছে নে নাই। এইটো চাবৰ বাবে ডাউনলোড ইপিক বুলি যিটো অপশ্যন দেখিছে 3 নম্বৰ অপশ্যনটো, ডাউনলোড ইপিকত ক্লিক কৰিব। ইয়াত দেখিব য়েছ আই হেভ ইপিক নম্বৰ, মানে ভোটাৰ নম্বৰৰ কথা কৈছে। য়েছত ক্লিক কৰিব। য়েছ, ভোটাৰ নাম্বাৰটো আপুনি দি দিব। ষ্টেটটো চিলেক্ট কৰি দিব ইয়াৰ পৰা, আছাম। যেতিয়া ফেক্টছ ডিটেইলছত ক্লিক কৰিব, তলত আহি যাব চব ইয়াৰ মোবাইল নম্বৰ ইজ নট ৰেজিষ্টাৰ্ড ইন ইৰল, মানে মোবাইল নাম্বাৰ এই ভোটাৰৰ লগত লিংক নাই। এতিয়া বেগ আহিব, আহি ভোটাৰ ৰেজিষ্ট্ৰেশ্যন বুলি যে দেখিছে প্ৰথম অপশ্যনটো তাত ক্লিক কৰিব। তললৈ যাব অলপ, দেখিব ফৰ্ম 8 দেখাইছেনে? দেখা পাব ফৰ্ম 8 কাৰেকশ্যন অফ এণ্টিটিছ, এইটোত ক্লিক কৰি দিব। তললৈ গৈ লেটছ ষ্টাৰ্টত ক্লিক কৰিব। প্ৰথম অপশ্যনটো যে দেখিছে য়েছ আই হেভ ভোটাৰ ID নাম্বাৰ, এইটো নেক্সটত ক্লিক কৰিব। ইয়াত ভোটাৰ নাম্বাৰটো এড কৰিব। ইয়াৰ ষ্টেটটো চিলেক্ট কৰি দিব। ফেক্টছ ডিটেইলছত ক্লিক কৰিব। ইয়াৰ পিছত প্ৰচিড বুলি যে দেখিছে প্ৰচিডত ক্লিক কৰি দিব। এইটো আহি গৈছে চাওক ডিটেইলছটো। নেক্সটত ক্লিক কৰিব। ইয়াত যদি আপোনালোকে লগতে আধাৰ নাম্বাৰ দিওঁ বুলি ভাবে, কিন্তু এইটো কাৰণে টাইম লাগি যাব, গতিকে অকল মোবাইল নাম্বাৰ কেনেকৈ এড কৰে সেইটো দেখাই দিছোঁ। ইয়াত মোবাইল নাম্বাৰটো এড কৰি দিব। ইয়াত মোবাইল নাম্বাৰটো এড কৰিব। তললৈ গৈ নেক্সটত ক্লিক কৰিব। ইয়াত দেখিছেনে প্ৰথম আছে শ্বিফটিং ৰেচিডেঞ্চ বুলি, এইটো ক্লিক নকৰিব। ছেকেণ্ড অপশ্যনটো আছে কাৰেকশ্যন অফ এণ্টিটিছ ইন এক্সিষ্টিং এনৰল, ইয়াত ক্লিক কৰিব। নেক্সট কৰি দিব। ইয়াত বাকীবোৰ ক্লিক নকৰিব, অকল মোবাইল নম্বৰটো টিক কৰিব, নেক্সট কৰিব। আকৌ পুনৰ মোবাইল নম্বৰটো ইয়াত এড কৰিব। ভেৰিফাইড ক্লিক কৰিব। এটা OTP যাব মোবাইল নম্বৰটোত, OTPটো ইয়াত এড কৰি দিব। ভেৰিফাইড ক্লিক কৰিব। মোবাইল নাম্বাৰ ভেৰিফাই বুলি আহি গৈছে, নেক্সটত ক্লিক কৰি দিব। বাকীবোৰ চব ঠিকেই আহিব। ইয়াত এপ্লিকেণ্ট নেমটো দেখাব, তলত প্লে ষ্ট'ৰ জেগাত যিটো জেগাৰ আপুনি হয় এই প্লেচটো দি দিব। আপোনাৰ গাঁৱৰ নামো দিব পাৰে, ডিষ্ট্ৰিক্টৰ নামো দিব পাৰে। তলত ডান বুলি যে আছে তাত ক্লিক কৰি দিব। ইয়াত আপোনাৰ ডিটেইলছখিনি দেখাব, কনফাৰ্মত ক্লিক কৰিব। ইয়াত এটা ৰেফাৰেঞ্চ নম্বৰ আহিব, এইটো স্ক্ৰীনশ্বট কৰি ৰাখি দিব পাৰে। ক্লিক কৰি দিব, অ'কেত ক্লিক কৰিব।
এতিয়া পুনৰ ডাউনলোড ই পিকত গৈ মোবাইল নাম্বাৰটো এড হ'ল নে নাই চাব পাৰিব। ইয়াৰ পৰা ষ্টেটটো চিলেক্ট কৰিব, ফেচ ডিটেইলছত ক্লিক কৰিব। এইটো চাওক মোবাইল নম্বৰ এড হৈ গ'ল, প্ৰচিড কৰিব। পুনৰ অ' টি পি এটা আহিব। 753657 ভেৰিফাই এণ্ড ডাউনলোডত ক্লিক কৰিব।